हेलो एवरीवन एटी रातिपुवा तुम भिडिओ आज स्टार्ट करिसु एतिया 9टा बजे गइसे মই দেখিছে গা ধুই আহিলো আৰু ইফালে বিছনা ঠিক কৰাই নাই তো এতিয়া যাও গোহাই ঘৰলে গামছা লৈ লৈছো ভাত বনাবলৈ বাকি আছে আৰু ঘৰ একো কামেই হোৱা নাই ঘৰটো খাইছো মাত্ৰ আৰু একো কামেই হোৱা নাই মাত্ৰ গা ধুই আহিছো তাৰ পিছত ভাত বনাম আৰু চাইতে কক এতিয়া গোহাই ঘৰলে আহি আছো চাহ খাবলৈ লৈছো এতিয়া তাৰপিছত ভাত বনামগে কালিয়ে সৰু সৰু মাছ আনি থোৱা আছিলে আধাখিনি ভাজিলো বাৰু আধাখিনি আছে ডাঙৰ পুঠি মাছখিনি ভাজিলো ৰাতি ভাজি থৈ দিছোঁ এখিনি সৰুখিনি ফ্ৰিজত থৈ দিছিলোঁ এতিয়া বনাম একেটা কচু আনিবলৈ বাৰীতে কচু আছে আমাৰ বাগানৰ চাইডত অকণ মাটি আছে মানে তাতে কচু খেতি কৰা হয় কচু আলু আৰু এনেকুৱা কিবা খেতি কৰা হয় একেটা কচু আনিবলৈ যাব তাৰপিছত কচু আৰু outenga দি এখন জোল বনাম অকণমান চেষ্টা কৰিম দেখুৱাবলৈ চবেই জানেই এইটো মানে এটা থলুৱা খাদ্য চবেই খাই থাকে এইটো বনাই অকণমান দেখাম চাই থাকিব ইফালে ভাত উঠাই দিছোঁ গেছত আৰু এইটা দেখিছে এক কালি ৰাতি ফ্ৰাই কৰি দিছিলোঁ বুলি কৈছিলোঁ মাছ এইখিনি অলপ ডাঙৰ পুঠিয়া আৰু এয়া দেখিছে এয়া সৰু মাছ পুঠি আছে তাৰপিছত দৰিকণা আৰু কাৱৈ মোৱা এনেকৈ কিবা কিবি ঢেৰ মাছ আছে মিছল হৈ আছে এইখিনি ফ্ৰাই কৰি লওঁ এতিয়া দেখিছে মাছ ভজা তেলকণি আছে আৰু মই বেলেগকৈ এক্সট্ৰা তেল দিয়া নাই ইয়াত অকণমান দি দিছোঁ পাঁচফোৰণ আৰু দিম হালধি সিজাই থোৱা কচু আৰু outenga সিজাওঁতে নিমখ দিয়া আছে এতিয়া আৰু অকণমান নিমখ দি দিম মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে জলকীয়াটো দিবও পাৰে আৰু দিম অকণমান পানী অকণমান উতল অহালৈকে থৈ দিম থাকক 5 মিনিটলৈ তাৰপিছত মাছ দিম এতিয়া চাওক মই ঢাকোনখন দাঙি লৈছোঁ ধুনীয়াকৈ উতল আহি গৈছে ইয়াত মই মাছখিনি দি দিম
আকৌ 2 মিনিটমান আমি ঢাকি দিছোঁ এতিয়া 2 মিনিটৰ পিছত ধুনীয়া উতল আহি গৈছে ইয়াত মই মান ধনিয়া ছটিয়াই দিছোঁ কাটিটো এয়া আমাৰ কচু আৰু ঔটেঙাৰ লগত মাছৰ জোল ৰেডি হৈ গ'ল এখন জোল ৰেডি হৈ গ'ল ঔটেঙা কচু আৰু মাছৰ জোল সৰু মাছ ভাজা তাকে জলপানখন খুৱাই লওঁ 10:30 বাজিলে আজি দেৰিয়ে হৈ গৈছে খোৱা ঠিক আছে মই খুৱাই লওঁ এতিয়া কোৱা মই মাম খালোঁ কৈ দিয়া মই মাম খালোঁ কৈ দিয়া এইটো কোন এনেকৈ দিয়া হাই দি দিয়া দিয়া নিদিয়া নালাগে তাক খুৱাই বোৱাই মই ৰেডি হৈ গ'লোঁ এতিয়া